Diphu rong nihang ahidi along kedo inut ahem phu ahem me chodet. Pini thang ni phai trok arni rong nihang ahidi along kedo pijus das abang phu ahem koson kopi pen me chodet. Ahem a bank hap kang check aman bank trok si ahem phu atum tabar la pahut si laso me cho long pop lo pusing nang pachini don. Lapen hormu kanohok power tiller isi pen chenglok tangka suri cap lapen ang tono hormu tami chopi lablo pusi ahem phua tumpen nang chithandun. মই তো বজাৰতে আছিলোঁ মই তো গম পোৱা নাই মই এতিয়া আহি পালোঁ মই মাল আনিব গৈছিলোঁ দোকানত এতিয়াতো কেনেকা কি হ'ল বা মই এতিয়ালৈকে এই মাত্ৰ আহি পেলাই সোমাইছোঁ মই আপোনাৰ নাম কি পিজুষ দাস তেখেত আপোনাৰ কি হয় ল'ৰা আপোনাৰ কি নাম ৰঞ্জিত দাস ঘৰত কেইজন মানুহ থাকে ঘৰতে 7জন পোৱালি ছোৱালীলৈ 7জন আছিলোঁ পোৱালি ছোৱালীলৈ 7জন মই মানে পোৱালিবিলাক স্কুলত আনিব গৈছিলোঁ তাৰ লগত ৰৈ থাকোঁতে অলপ দেৰি হৈছে তাৰপৰা বেলেগ এজনে মোক ফোন কৰিলে তোমালোকৰ ঘৰ জ্বলি গ'ল বোলে মই ফটককৈ আহিলোঁ আৰু কিমান দেৰি হ'ল জ্বলা আধা এক ঘণ্টাৰ পিছতে জুই লাগিলে গম পায় কেনেকুৱা জুই লাগিছিলে ময়ো গম পোৱা নাই এতিয়ালৈকে বৰ্তমান আমাৰ ঘৰৰ মিছেছ চব ফিট হৈ গ'ল কেনেকুৱা লাগিছে মিছেছে গম পাব হ'ব পৰা মিছেছ আহিলে ক'ব পাৰিম আৰু ফায়াৰ ব্ৰিগেড আহোঁতে দেৰি ফায়াৰ ব্ৰিগেড আহোঁতে দেৰি হৈছে বহুত দেৰি হৈছে ঘৰত আছে ডকুমেণ্টছবিলাক চব গুচি গ'ল প্লাছ পাৱাৰ টিলাৰ এখন আছিলে পানী মেচিন আছিলে প্লাছ মোৰ কেছ আছিলে 10,000 না 10-15,000 মান কেছ আছিলে এইবিলাক গ'ল মানে অনুৰোধ মানে কি হয় এতিয়া চৰকাৰে যদি কিবা সহায় কৰে আৰু আমাক এতিয়া সম্পত্তিটো আছিলে এফালে টকা আছিলে 5,000 আৰু গডৰেজ আছিলে তাৰপিছত এই কাঠৰ আলমাৰি আছিলে এটা আৰু হেৰি আছিলে বছ পালং একটা আছিলে ঘৰতে আছিলে মানুহ এতিয়া মানুহৰে খবৰ নাই মানুহ এতিয়া ল'ৰাটোৱে দেখি আছে মই এতিয়ালৈকে কোন আৰু কি হৈছে নহৈছে মই একো গম পোৱা নাই পোৱা নাই মই আৰু কি জনাম এতিয়া ৰাইজে যদি বা হেৰিয়ে যদি কিবা সহায় কৰে আৰু এইটোৱে আৰু নহ'লেতো আমি বৰবাদী হৈ গ'লোঁ আৰু ৰংনিয়াং হেৰি ৰংচাপ্ৰি দুইটাই আছিলে গোৱালিলৈ 3টা ঘৰ আছিলে অঁ আৰু কাৰ কাৰ ঘৰ আছে ইয়াতেতো আমাৰ এই দুইজনেৰে ঘৰ অঁ বেলেগ নাই লগালগি আছিলে এইটো মই এতিয়ালৈকে একো গম পোৱা নাই মই মটৰ দি পানী মাৰিছিলোঁ কিন্তু পাৰা নাই মই কণ্ট্ৰল কৰিব পৰা নাই মই ৰাস্তা দি গৈ আছিলোঁ মাইকী মানুহ চিঞৰি আছিলে দৌৰি সোমাইছোঁ এই মটৰ দি পানী মাৰিছোঁ মই পাৰা নাই কেনেকৈ জ্বলিছে গম পোৱা নাই এইটো পোৱা নাই আৰু পোৱা নাই খেৰ ঘৰতে পূৰা জুই জ্বলিছে মানে ইমানে আৰু মই কণ্ট্ৰল কৰিব পৰা নাই মটৰ লগত খালি গেছ চিলিণ্ডাৰকেইটা ওলাব দিছে বাচিছে ইমানে আৰু গেছ ফাটা নাই নাই গেছ চেছৰ একো গম পোৱা নাই আৰু খালি মাইকী মানুহ চিঞৰা শুনিছে মই ৰাস্তাৰ পৰা দৌৰি যাই আহিছে আৰু বচাবলৈ কিন্তু একো ইমান হিট হৈ গ'ল লগে লগে কি কণ্ট্ৰল কৰিব পৰা নাই আৰু